আমাৰ তেজপুৰ চলো যাত্ৰাৰ আচল উদ্দেশ্যটো হ'ল অঞ্চলত উন্নয়ন, অঞ্চলত শান্তি, অঞ্চলত একতা পৰীক্ষা। সেইবিলাক উদ্দেশ্য লৈয়ে মইতো নহয়, আমি সকলো একেলগে লগ লাগে এই যাত্ৰাটো আমি কৰি আছোঁ। উদ্দেশ্য একো বেলেগ নাই। শান্তি লাগে, একতা লাগে, উন্নয়ন লাগে, বাছ। আৰু ওদালগুৰি হিচাপে আমাৰ বহুত উন্নয়নমূলক কাম হৈ আছে। ইয়াত মিনি ছেক্ৰেটাৰিয়েট হ'বলৈ গৈ আছে, ইয়াত স্পৰ্টছ একাডেমি হ'বলৈ গৈ আছে, ইয়াত ধনশিৰি নদীৰ ওপৰত দলং হ'বলৈ গৈ আছে আৰু বহুত উন্নয়নমূলক আমি বিচাৰিছোঁ। ওদালগুৰিত অতি সোনকালে মেডিকেল কলেজ হওক, ওদালগুৰিত অতি সোনকালে ষ্টেট ইউনিভাৰ্চিটি হওক, সেইফালে আমি এইবিলাক দাবী জনাই আছোঁ মানে অলপ সময়ৰ ভিতৰত এইবিলাক হোৱাৰ সম্ভাৱনাটো আছে। আপোনালোকে 4টা সমষ্টি বিজেপিক দিম বুলি কৈছে অলৰেডি, কিন্তু মই কোৱা নাই। এইটোতো চব দলত থাকে, কংগ্ৰেছৰো থাকে, প্ৰতিবাদ হোৱাটো কংগ্ৰেছৰো থাকে, বিজেপিৰো থাকে, UPPLৰো থাকে, AGPৰো থাকে, BPFতো থাকিব। চব মানুহৰ চিন্তাধাৰা সন্তুষ্ট কৰাটো সকলো দলত সম্ভৱ নহয়। কংগ্ৰেছেও সন্তুষ্ট কৰিব নোৱাৰে, বিজেপিও নোৱাৰে, কোনোবা AGPও নোৱাৰে। দল হিচাপে অলপ বিৰোধিতা কৰা থাকিবই। তো ইয়াৰ মাজেদি আমি কাম কৰিব লাগিব। আমাৰ উদ্দেশ্য হ'ল BTC অঞ্চলত 15টা সমষ্টি আছে। আমি NDA হিচাপে 15টা ছিটটো জিকাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব।